लोगोफोर सिगाङावनो बयनोबो अननाय जासिहरबाय दा जोंहा दिनै पार्टिनि बिराद गिदिर मिटिं गसाइगावआव दा नै मिटिं जानो थांगासिनो दं जोंबो दासो सफैदों दा दिनैहाय अनेक पारपासखौ लानानै मिटिं खुंनाय जादों पार्टिनि दा दसे समनि उनाव मिटिङा जोंहा जागायसिगोन दा नोंथांमोनहा नायलांदो लासैनो आरो बे मिटिं प्रग्रामाव जोंहा दिनै गोबां जयनिं जागोन जयनिंजों लोगोसे मिटिं जागोन दा बेनिखायनो गासिबो रायजो राजा बिथांमोना नायलांनो हागोन दा लासैनो आङो भिडिअखौ देखायलांगासिनो दङ दा नायलांबानो जाबाय रायजोखौ দলে জিকিছে আমি হারিছো বলি ইউপিএফৰ নেতাসকলে মোট খাই পাগল হৈ ৰাস্তাই ৰাস্তাই ঘূৰিব লগা হ'ব ইউপিএফ দলৰ কি আছে এই দলেতো ভেন্টিলেশ্যনৰ টকা দলহে দিছপুৰীয়া অক্সিজেন লৈহে জীয়াই থকা দল অক্সিজেনৰ এই নলীটো কাটি দিয়াৰ লগে লগে শেষ সঁচা না মিছা এইটো সঁচা আৰু এটা কথা এই দলটো হ'ল মূল কাটা চৰাই মূল কাটাৰ মুৰ্গীৰ নিচিনা गोदोना हासो जानाय दाउ बायदि बिसोर मिथिबायना गोदोना हासोआ दाउआ मा खालामो गोदानायनि सिखायाव हमनानै गगे गगे हासुलायसाय ओमफ्राय दाउखौ हगारनानै होलायसाय बे दाउआ जिउ खावसान्दियाव बिराद बारग'योना बारग'आ बारग'यो नङा होमबा बारग'मालाय मा जानो थिग गोदोना हासो जानाय बारग'बाय थानाय दाउनि मोदोमाव जिउआनो गैला बारग'बाबो दसेनो जोबगोन थैगोन जि जागोन नंगौना नङा दा इउपिपिएल दलनि अबस्थायाबो बेनो आरो मिथिबाय दिसफोरजों गोदोना हास'जानाय होजानाय खर' हास'जानाय दाउ बायदिसो बारग'बाय थानानै मा जादों बैयाव सेलाइनफोरनि थाखा माबा बेसाद राननानै मा जानो बहाबा सोरखौबा साख्रि होनो होननानै बुंबालाय मा जानो कन्ट्राक्ट थिखा होनो होनना बुंबालाय मा जानो जेबोआनो मावनो हाया बिसोरो जेबोखौनो खालामनो हाया बिसोरो जेबोखौनो होनो हाया बिसोरो बिजेपि दिसपुरनि सरकारा जखन थखननो गोसो जायोबा बे सरकारखौ बोग्दोलाय खालामना सेस खालामनो हायो बारल'लाबायनानै जेबो लाब गैया বিজেপি দলের এজন ইএমএ কলে ইচ্ছা করিলে আমি ইউপিপিএল দল আর বিটিসি সরকার কোন এক সেকেন্ডের ভিতরতে বদলাবদলি করিব পারো এটা কি বুঝাইছে ভাই ইয়ার ধারণী কি বুঝাইছে মই ইয়ার কারণে কইছো এই ইউপিপিএল দল মূর কাটা মুরগি ডিঙি কাটি পেলোয়া মুরগি যেনেকে খাতার পাথর এড়ি দিয়ার লগে লগে জপিয়াই জাম্পিং কৰি নাচি মৰি যায় এই ধৰণৰে তেওঁলোকৰ অৱস্থা আজি যদি দিছপুৰে তেখেতসকলক যদি কৈ দিয়ে তোমালোকৰ আৰু মন্তব্য বেছি নকৰিবি হা বেছি এইবিলাক মানে দাদাগিৰি নকৰিবি বেছি হাত নাবাঢ়িবি বেছি ফেইল হোৱা বেছি চৰ্বি হোৱা দেখা পালে তোমালোকৰ দিগদাৰী আছে তোমালোকৰ দিগদাৰী আছে যাৰ কাৰণে কৈছে আমি এক সেকেন্ডৰ ভিতৰতে তোমালোকৰ চৰকাৰ চেঞ্জ কৰিব পাৰিম এইটো কৈছিলে নাই তেওঁলোকৰ মিত্ৰ দলৰ এজন ইএমএ এইটো আমি কোৱা কথা নহয় ভাই এইটো কিমান লজ্জাজনক কিমান অপমানজনক লজ্জাতে মৰি যোৱাটোহে বেছি ভাল আছিল আৰু উচিতভাৱে উত্তৰো দিব নোৱাৰিলে এইটো কিমান লজ্জাজনক কথা Tapi kasih betul ni jangan sentuh. Orang lagi ini dengan UPP ni tak apa. Kalau self-help kerja, kalau sektor akhirnya nampil ramai ramai. Mungkin bahasa kerana boleh. Bapa self-help kerja sah sektor nama akhirnya naga, dia bernaga.
जिसों नारनानी नायबाय दा हालौग्रा ट्रेक्टर आखाइजों नारग्रा हालौजा जाहैबाय ट्रेक्टरा हारसिङै खांग्रांलाबायो जाहैबाय फद्दा फद्दि बेबायदि माल होनानै दिनै जोंनि आइजोफोरखौ सेल्फ हेल्प ग्रुपनिफोरखौ एसे गोजौला होगासिनो दं गोजौला होगासिनो दङ माबा राइस मिल होनो नामानो बेखौ मोननो लुबैनानै एकदम जोंनाबो आइजोफ्रा हांखुर जादों खांग्रां खुलुम जालायदों बाथ्रा बुंना होबाय এই মানে সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে বোলে ইউপিপিএলত যোগদান কৰিব লাগে তেতিয়াহে দিয়া হ'ব আমাৰো কিছুমান সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে এইবিলাক বস্তু পোৱাৰ আশা লৈ পেলাই যাওঁ নাযাওঁ কানহান পিহান যাম নাগিবাই থাকে দাদা দেখে দাদা জায়গা যাবে যান হাগো আর যাতে মানুষ জানে না খাইছে লাখ মাগে খবরদার মুগাসে হরসে দুরানি উঠা নাইছে না মানে সরকার গিলা কিছুই না ওহা বছর 25 তারিখ 25 আমার 2025 বিটিসি ইলেকশন হবলৈ গৈ আছে বিটিসি ইলেকশনৰ বিপিএফে হাজাৰমান মহিলাই ডাঙৰীয়া দেৱৰ নেতৃত্বত সরকার বনাবলৈ গৈ আছে আমি সরকার বনাই আছো বিপিএফে সরকার বনাই আছে এটা বছৰহে মাত্ৰ আছে আৰু এটা বছৰ পাৰ হোৱাৰ লগে লগে এই ইউপিপিএল দল অৱস্থানত যোৱাটো কথা তেনেহ'লে এই সরকাৰখন য'ত নাথাকিয়ে আপুনি গৈও য'ত একো নাপাবগৈ আপুনি বৈ বস্তু টকা পইচা চাকৰি বাকৰি কণ্ট্ৰাক্ট দিলে এতিয়া আৰু নাপায়েই তেনেহ'লে 4 বছৰ ধৰি থাকি এটা বছৰ কিয় তৰ্কা চুটি হেৰুৱাব লাগে কিয় আমাৰ ধৈৰ্য ভাঙি যাব লাগে কিয় আমাৰ মতটো বেছিকে হ'ব লাগে কিয় আমি থিয় হৈ স্থিৰভাৱে থাকিব নোৱাৰো আমি পাৰো যেনিবা গ'লে কিয় এটা অলপ বস্তুৰ লগতে যেনিবা গ'লে অহা বছৰতে আমাৰ চৰকাৰ আহিব গৈও একোই নাপালে এতিয়া ইউপিপিএলৰ লগত অহা বছৰতে আমাৰে চৰকাৰ আহি আছে আকৌ কি আমাৰ লগত ঘূৰি আহিব কি মুখ লৈ পেলাই আমাৰ মাজত আকৌ ঘূৰি আহিব কিমান লজ্জাৰ বেপাৰ হ'ব তেতিয়া মানুহবিলাকে কিমান লেই চেই কৰিব তেতিয়া সেই মানুহবিলাকৰ মুখত আমাৰ বিটিচি পাৰ্টি ৰাইজে থু পেলাব সেইটো আমি কেতিয়াও হোৱাটো নিবিচাৰো বড় চৰকাৰে গণতন্ত্ৰ হত্যা কৰিছে বিটিচি গণতন্ত্ৰ হত্যা কৰিছে আপোনাসকলে নিশ্চয় অনুমান কৰিব পাৰিছে গণতন্ত্ৰৰ শক্তিটো কি গণতন্ত্ৰৰ বৈশিষ্ট্য কি গণতন্ত্ৰত যাৰ জনসংখ্যা বেছি যার নাম্বার বেশি হিয়ে রোজা তার হাতে ক্ষমতা হিয়ে আসল এতিয়া সব সরকার বনালেও হয়তো ভাবে কিন্তু মই আজি কব খোজো কিহৰ কাৰণে গণতন্ত্ৰ হত্যা কৰিছে বুলি মই কব খুজিছো বিটিচি অঞ্চলত যিমান জাতি জনগোষ্ঠীৰ ভাই বন্ধুসকলে বসবাস কৰে এই ভাই বন্ধুবিলাকৰ মাজত বড় ট্ৰাইবেলৰ পিছতে মাইনৰিটি সম্প্ৰদায় মুছলমান ভাই বন্ধুসকলৰ জনসংখ্যা দ্বিতীয়তে আছে দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যা থকা সম্প্ৰদায় বিটিচিত যদি আছে বড়োবিলাকৰ পিছত এই সম্প্ৰদায়টো হ'ল মুছলমান ভাই ককাইসকল আৰু এই বৃহৎ জনসংখ্যা থকা মুছলমান ভাই ককাইসকলৰ কাৰণে তেওঁলোকৰ অধিকাৰ তেখেতসকলৰ অঞ্চলৰ উন্নয়ন তেওঁলোকৰ প্ৰাপ্য সুনিশ্চিত কৰিবৰ কাৰণে বিটিচি চৰকাৰ কৰে এইটো সম্প্ৰদায়ৰ পৰা এজন হলেও প্ৰতিনিধি বিটিচিত ৰাখাৰ প্ৰয়োজন আছিল আজি কেলেই ৰাখা নহল আজি কিয় ৰাখা নহল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত নিৰ্বাচন কেলি আহিব নোৱাৰা সম্প্ৰদায়সমূহৰ পৰা এজনকে হলেও
মনোনীত মেম্বার হিসাবে ব্রিটিশের কাউন্সিলে রাখিছিলেন। আজি মুসলমান সম্প্রদায়ৰ পৰা এজনো নিৰ্বাচন কৰি খেলি যোৱা ইলেকশ্যনত জিকিব পৰা নাছিল। এই মুসলমান ভাই গোটাইসকলৰ সমস্যাৰ প্ৰতি মাত মাতিবৰ কাৰণে মুসলমান ঐক্যিত অঞ্চলবিলাকত উন্নয়নৰ কাম কৰিবৰ কাৰণে মুসলমান সম্প্ৰদায়ৰ ৰক্ষণাবেক্ষণৰ কাৰণে ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে ব্ৰিটিছিত তেখেতসকলৰ পৰা এজন জনপ্ৰতিনিধি থকাৰ অত্যন্ত প্ৰয়োজন আছে। আৰু যেহেতু যোৱা নিৰ্বাচনত এই সম্প্ৰদায়ৰ পৰা ইলেকশ্যন খেলি কোনেও এজনো জিকি নাহিলে, গতিকে আমাৰ এই মুছলমান সম্প্ৰদায়ৰ পৰা বৰ্তমানৰ ইউপিপিএলৰ সন্মিলিত চৰকাৰবিলাকে এজন হলেও তেওঁলোকৰ পৰা মনোনীত মেম্বাৰ লোৱাৰ প্ৰয়োজন আছিল না নাছিল? নিশ্চয় আছিল, আছিল, দিয়া নাই। আৰু সেইটো নিদিয়াৰ দ্বাৰা যে মুছলমান সম্প্ৰদায় আপোনালোকৰ ওপৰত এই চৰকাৰখনে অন্যায়ভাৱে আপোনালোকক অপমান কৰা হৈছে, ৰাজনৈতিক অধিকাৰৰ পৰা আপোনালোকক বঞ্চিত কৰা হৈছে, ৰাজনৈতিক মৰ্যাদা আপোনালোকক তেখেতসকলে দিব বিচৰা নাই, ৰাজনৈতিক হিচাপে আপোনালোকক স্বীকৃতি প্ৰদান কৰিব বিচৰা নাই। আপোনালোকক আজি ব্ৰিটিছেৰ নাগৰিক হিচাপে এই চৰকাৰখনে গণ্য কৰা নাই, একো মূল্য দিয়া নাই, একো মৰ্যাদা দিয়া নাই, যাৰ কাৰণে আজি এই মাইনৰিটি সম্প্ৰদায়ৰ পৰা এজনো এই চৰকাৰখনে মেম্বাৰ প্ৰতিনিধি আমাৰ এমচিএলএ হিচাপে মনোনীত মেম্বাৰ হিচাপে নাৰাখিলে। এইটো এটা হ'ল নাম্বাৰ 1 গণতন্ত্ৰ হত্যাকাৰী এটা চৰকাৰৰ নীতি, দলৰ নীতি। আৰু এই মুছলমান বিৰোধী নীতি, মুছলমান বিৰোধী নীতি থকা ইউপিপিএল দলৰ লগত আজিৰ দিনটোত ইয়াৰ কাৰণে মই ক'ব খোজো, ভুল ক্ৰমেও এইজনৰ মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকে ইউপিপিএল দল কৰাটো অন্যায় হ'ব, পাপৰ কাম হ'ব, জাতিদ্ৰোহিতাৰ কাম কৰা হ'ব। আৰু এই অন্যায়, এই শোষণ দমন, এই বেবিচাৰ ৰাজনৈতিকভাৱে শোষণ কৰাৰ যিটো নীতি গ্ৰহণ কৰি পেলাই কাম কৰিব বিচাৰিছে, আমাৰ জাতিৰ প্ৰতি অপমান কৰিছে, ইয়াৰ কাৰণে উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় আমাৰ সন্মুখত আহি পৰিছে। আৰু সেইটো হ'ল আমাৰ এমপি ইলেকশ্যন। এই এমপি ইলেকশ্যনত ইয়াৰ কাৰণে যিমান আমাৰ ব্ৰিটিছ বাকী মুছলমান সম্প্ৰদায়ৰ মানুহ আছে, মই বিনম্ৰতাৰে আপোনাসকললৈ আহ্বান কৰিব খোজো, এটা ফোন কৰিব খোজো, এটা তন্নতি মুছলমান সম্প্ৰদায়ৰ পৰা আহ্বান বুলি আপোনাসকলে ধৰি লওক যে অহা নিৰ্বাচনত কোনো প্ৰকাৰে আমি মুছলমান সম্প্ৰদায়ৰ পৰা বিপ্লৱৰ বাহিৰে এই ভ্ৰমণ বৰলী ইউপিপিএল দল আৰু হীৰা সৰদিয়াৰ জেএছপি দলক আমি ভোট দিম বুলি শপত গ্ৰহণ কৰি পেলাই আমি ওলাই যোৱাটো ভাল। কিয়নো এই চৰকাৰখনত কেৱল মাত্ৰ প্ৰমোদ বড়ো আছে তেনেকুৱা নহয়। এই চৰকাৰত প্ৰমোদ বড়োৰ লগত ইউপিপিএলৰ লগত হীৰা বাবুৰতো দল আছে, আছেনে নাই ভাই? ঘনশ্যাম দাস ইএম হিচাপে আছে এতিয়া ব্ৰিটিছে। ঘনশ্যাম দাস ইএমৰ দলটো হ'ল জিএছপি, যিটো জিএছপি দলে ইয়াৰ মুৰব্বী এমপি ডাঙৰীয়াই, নৱচৰণীয়া ডাঙৰীয়াই নিজকে মুছলমান দৰদী নেতা, মুছলমানসকলৰ ত্ৰাণকৰ্তা, মুছলমানসকলৰ ৰক্ষাকৰ্তা বুলি কৈ আজি 10 বাৰ এমপি হৈ গ'ল। আৰু তেখেতেও আজি ইউপিপিএলৰ দলৰ লগত ব্ৰিটিছিত একেলগে চৰকাৰ চলাই ৰমৰমীয়া শাসন চলাই আছে। অথচ
মুছলমান সম্প্ৰদায়ৰ কাৰণে এজন ইএম এজন MCLA মনোনীত কৰিব লাগে বুলি তেখেতেও নকলে, তেখেতে দাবী নজনালে, নিদিয়াৰ কাৰণে প্ৰতিবাদ নকৰিলে, বৰঞ্চ প্ৰমোদ বড়ো UPPL দলটো সমৰ্থন জনাই প্ৰমোদ বড়ো শক্তিশালী কৰাত তেখেতে অৰিহণা যোগালে। গতিকে আজি প্ৰমোদ বড়ো UPPL দল যিমানে জগৰীয়া একে সমানে সমানে কি কয় GSP দল MP ডাঙৰীয়াৰ দল হীৰাচৰণীয়াৰ দল সমানে সমানে দকি দায়ী হৈ একেবাৰে দকি বুলি আমি ক'ব খোজো। ইয়াৰ কাৰণে আমি কোনো প্ৰকাৰে অহা দিনবিলাকত মাইনৰিটি সম্প্ৰদায়বিলাকে যেনেকৈ UPPLক আমি বয়কট কৰিব বিচাৰিছো, আমি GSP দল হীৰাচৰণীয়াকো বয়কট কৰিব লাগিব। আৰু সেইটোৱে মই আজি আহ্বান কৰিছো। আজি আপোনাসকলক মই আৰু বেছি কথা কৈ আমনি দিব বিচৰা নাই। আমাৰ এই নিৰ্বাচনটো হ'ল আমাৰ কাৰণে ডাঙৰ এটা অগ্নি পৰীক্ষা। ইয়াত যোনে জিকিব ভাগ্যটো নিৰ্ণয় কৰিব। কঁঠালত অহা বছৰৰ কাৰণে আকৌ আমি শক্তি আহৰণ কৰিব পাৰিম। গতিকে BTC-বাসী ৰাইজসকল, BTC-ক আমি উন্নয়নৰ কাৰণে সংগ্ৰাম কৰি আহিছো। BTC আমি পালো। বড়ো অনাবড়ো যিসকল আমাৰ ভাই বন্ধুসকলে বসবাস কৰা অঞ্চল, সেই অঞ্চলবিলাকত আমাৰ যোৱা 15টা বছৰ চৰকাৰ হাগ্ৰামা মহিলাৰী দেৱৰ শাসন কালত চুকে কোণে গাঁৱে বৰিয়ে চহৰে নগৰে বন্দৰে চাৰিওপিনে যি পাৰে চকু ফুৰাই চাব, সেইপিনে উন্নয়ন আছিল। উন্নয়নৰ ধাৰা, উন্নয়নৰ এই আপোনাসকলে গোটেই পাহাৰটো দেখিবলৈ পাইছিলে। এতিয়া কিন্তু আমি যি উন্নয়নৰ উদ্দেশ্যেৰে সংগ্ৰাম কৰি অহা আৰু ইয়াৰে ভেটি BTC, সেই BTC-ক আজি UPPL চৰকাৰখনে ভংগ কৰি পেলাইছে। কাম্পা বৰগেৰী ডাঙৰীয়া দেৱে আপোনাসকলৰ আগত কৈ দিলে যে BTC-ৰ ক্ষমতা, BTC-ৰ অধিকাৰ, BTC-ৰ মৰ্যাদা আজি অসম চৰকাৰৰ হাতত গতাই দিছে। অসম চৰকাৰৰ হাতত গতাই দিছে। আৰু ক্ষমতাই যদি আমাৰ হাতত নাথাকে, আমি কাম কৰিবৰ কাৰণে পোৱা ক্ষমতাখিনিকো যদি ধৰি ৰাখিব নাজানো, এইখিনি ধৰি ৰখাৰো যদি আমাৰ ক্ষমতাই নাই, এই ক্ষমতা নোহোৱা, ক্ষমতা আনৰ হাতত গতাই দিয়া এই চৰকাৰখনে আজি BTC-ক কেনেকৈ উন্নতি কৰিব, কেনেকৈ ডেভেলপ কৰিব, কোন জাতি সম্প্ৰদায়ৰ কাৰণে কাম কৰিব নোৱাৰে। যাৰ কাৰণে আজি গোটেই BTC অঞ্চলত উন্নয়ন একেবাৰে বন্ধ হৈছে। উন্নয়ন বন্ধ হৈছে। এটা বছৰহে মাত্ৰ আছে এতিয়া। এই এটা বছৰ বাকী থকা সময়ত এই দলটো আৰু কেতিয়াও কোনো জাতিৰ সম্প্ৰদায়, কোনো ব্যক্তিৰ কাৰণে উন্নয়ন তেওঁলোকে কৰি দিব নোৱাৰে। গতিকে এই ধৰণৰ অকৰ্মণ্য, ভংগু, দাসত্ব বৰণ কৰা, গোলামী স্বীকাৰ কৰি শাসন কৰা এই শাসকসকলৰ অধীনত আমি BTC-বাসীবিলাকে কেতিয়াও থাকিব নোৱাৰো। আমি এই গোলামী ৰাজত্বৰ অধীনত আমি থাকিব নোৱাৰো। ইয়াৰ কাৰণে BTC-ৰ ক্ষমতা আমাৰ হাতত, ৰাইজৰ হাতত আমি ঘূৰাই আনিব লাগিব। আমাৰ BPO-ৰ হাতত ঘূৰাই আনিব লাগিব। ইয়াৰ কাৰণে আমি প্ৰথম যুদ্ধ হিচাপে এই আগন্তুক MP ইলেকশ্যনটো গণ্য কৰিছো। জান প্ৰাণ দি আমি জোৰদাৰ ৰাইজৰ কাৰণে সৰ্বোচ্চ দান বৰণি আগবঢ়াই দেহে দেহে দিনে ৰাতি লাগি মিলি আমি যিকোনো প্ৰকাৰে আমাৰ BPF-ৰ প্ৰাৰ্থীজনক শিকাব লাগিব, ৰাইজক বচাব লাগিব, BTC-ক বচাব লাগিব, শোষণকাৰী ধ্বংসকাৰী UPPL দলটো আমি লক্ষীমূৰ কৰিব লাগিব। ইয়াৰ কাৰণে আপোনাসকলে সাজু হৈ থাকক। ইতিমধ্যে আপোনাসকলে
সাজু হৈছে যুদ্ধত নামিছে আৰু আজিতো আমাৰ শক্তিও প্ৰদৰ্শন কৰিলো আৰু আমাক কোনেও ৰখাব নোৱাৰে আমাক কোনেও ৰখিব নোৱাৰে গতিকে মই আৰু বেছি ক'ব নাযাওঁ এই আত্মবিশ্বাসেৰে আপোনালোক সকলে গাঁৱে ভূঞে কাম কৰক আমাৰ টকা পইচাৰ অভাৱ নিশ্চয় ঘটিব 15টা বছৰত আগামা মহিলা ডাঙৰীয়া দেৱৰ আমলত কোনোবা চেয়াৰমেন হৈ পেলাই কাম কৰিবলৈ সৌভাগ্য লাভ কৰিছে কোনোবা মেম্বাৰ হিচাপে কাম কৰিবলৈ বেছি কাম মানে এই সৌভাগ্য লাভ কৰিছে নানান ধৰণৰ টিকা টুকৰি স্কিম হাবি জাবি কৰি মেলি অলপ হলেতো পুঁজি গোটাব পৰা হৈছিল এতিয়া দলক আমি দলৰ পৰা আমাৰ চৰকাৰৰ পৰা লোৱা যি আমি পাইছো ইয়াৰ পৰা আমি ৰাইজৰ মাজত সোমাই গৈ কাম কৰাৰ সময়ত সবে যাতে অলপ হলেও আগবঢ়াই কামবৰণী দি দলটোৰ কাম কৰিব পৰাকৈ যাতে আগুৱাই যাব পৰাকৈ যাতে সক্ষম হয় ইয়াৰ কাৰণে সবে ঘনে জনে নিজৰ আমাৰ যি আছে সবকে আমি দলৰ স্বাৰ্থ আগবঢ়াই সেই দলটো আমি যিকোনো প্ৰকাৰে যাতে জিকি যায় এই কামত এই অভিযানত যাতে আপোনালোকে নামি যায় মই এইখিনিকে আহ্বান জনাই সকলোৰে অন্তৰৰ পৰা শ্ৰদ্ধা শুভেচ্ছা ধন্যবাদ প্ৰণাম যাচি মোৰ বক্তব্য মই ইয়াতে সামৰিছো ধন্যবাদ নমস্কাৰ ধন্যবাদ